বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনাৰ জীৱনৰ কাৰণে। আজিৰ অসমত অৱস্থাটো কেনেকুৱা জানে যে আপুনি আপোনাৰ মাটি আপোনাৰ নামত কিমান আছে আপুনি যদি নাজানে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয়। আপুনি আপোনাৰ নামত কিমানখিনি মাটি আছে আপুনি ইয়াৰ জৰিয়তে আপুনি জানিব পাৰিব, যিটো অফিচিয়েল ৱেবছাইট হয়। ঠিক আছে, চৰকাৰী ৱেবছাইটত আপোনালোকে আপোনাৰ মাটিখিনি দেখিব পাৰিব কিমানখিনি আছে। আৰু এইটো বস্তু যদি আপোনালোকে নাজানে তেন্তে আপোনাৰ সন্মুখত বহুতো ধৰণৰ প্ৰব্লেম আহিব পাৰে। যি হওক আমি বেছি দীঘলীয়া নকৰিম, কিন্তু যিমানখিনি কম আপোনাৰ লাইফৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। যি হওক আমি ষ্টাৰ্ট কৰোঁ। এই যে সৰু সৰু ইয়াত যে আপোনালোকে দেখিবলৈ পাইছে, ইয়াত কিন্তু আপোনাৰ একোখন ডিষ্ট্ৰিক্ট আৰু একোখন মাটিৰ পৰিধি দিয়া আছে। ইয়াত আমি এইটো সৰু কৰোঁ তেন্তে আপুনি নিশ্চয় ইয়াত কিছুমান যেনেকৈ কোকৰাঝাৰ, গোসাইগাঁও এনেকুৱা ধৰণৰ আপোনালোকে ডিষ্ট্ৰিক্ট দেখিবলৈ পাইছে। কিন্তু আপুনি যদি অসমত থাকে আৰু অসমৰ যিখন ডিষ্ট্ৰিক্টৰ পৰাই আপুনি বিলং কৰে, এইখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি আপোনাৰ মাটিবিলাক ইয়াত দেখিব পাৰিব। ঠিক আছে, আৰু আপোনাৰ মাটিৰ পৰিধিও দেখিব পাৰিব যে আপোনাৰ ৰাস্তাটো ক'ত আছে, আপোনাৰ ঘৰৰ ওচৰত কোনজন মানুহ লাগি আছে, গোটেইখিনি বস্তু ইয়াত বিৱৰণসমূহ আপুনি ইয়াত দেখিবলৈ পাব। তো আমি ষ্টাৰ্ট কৰোঁ। আপুনি চবত এট ফাৰ্ষ্ট আপুনি কি কৰিব যে আপুনি ব্ৰাউজাৰখন অ'পেন কৰি ল'ব আৰু তাতে ভূ নক্সা লগতে আপোনাৰ অসমৰ পৰা বিলং কৰে নিশ্চয় অসম আপুনি লিখিব। ঠিক আছে, তেতিয়া আপুনি চাইড আপ হৈ যাব অসম ষ্টেট পেৰ্টল। ইয়াত আপুনি ভূ নক্সাত ক্লিক কৰিব। ঠিক আছে, অলপ ইণ্টাৰনেটটো শ্ল', এইকাৰণে অলপ শ্ল' হৈছে, সেইকাৰণে মই অলপ ইণ্টাৰজাৰ কৰিব কৈ নাই, অলপ ৱেইট কৰি ল'ব। ইয়াত ছাইডত আপুনি বস্তু এটা চাব যে ইয়াত আপুনি চাব ডিষ্ট্ৰিক্ট। ঠিক আছে, ইয়াত ডিষ্ট্ৰিক্ট দিয়া আছে। ইয়াত ডিষ্ট্ৰিক্ট আপুনি যিটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে আপুনি এইটো ডিষ্ট্ৰিক্ট ইয়াত ক্লিক কৰি আপুনি চাওক, ইয়াত ক্লিক কৰি আপুনি কৰি ল'ব। ঠিক আছে, তাৰপিছত চাব ডিভিজন, আপুনি জানে যে আপোনাৰ চাব ডিভিজন কি, ইয়াত চাব ডিভিজনটো লৈ ল'ব। তাৰপিছত চাৰ্কেল আপোনাৰ কি, যিটো চাৰ্কেল হয় সেইটো চাৰ্কেল আপুনি লৈ ল'ব। ঠিক আছে, চিলেক্ট কৰি ল'ব। তাৰপিছত মৌজাখিনি আপুনি ইয়াত চিলেক্ট কৰি ল'ব। তাৰপিছত এইটো লৰ্ড নাম্বাৰ, এইটো আপোনাক জানিব লাগিব, যিটো আপুনি কোনটো লৰ্ড নম্বৰ বা কোনটো প্লট নম্বৰৰ ভিতৰত আহে। আপুনি যিটো চিলেক্ট কৰি ল'ব আৰু ইয়াত ভিলেজখিনি আপোনাৰ ইয়াত আহি যাব, যিটো ভিলেজ আপোনাৰ আহে, যিটো ভিলেজৰ পৰা আপুনি বিলং কৰে এইটো ভিলেজ আপুনি ক্লিক কৰি ল'ব। ঠিক আছে, আমি যিকোনোখন ক্লিক কৰি লওঁ, বুজি পাইছে। তেতিয়া আপোনাৰ যিটো মাটি, আপোনাৰ নামত যিমানখিনি মাটি আছে, ইয়াত মাটি আপোনাৰ অৰ্থাৎ যি গাঁও চহৰ যিটো আপুনি চিলেক্ট কৰিছে এইখিনি ইয়াত আপুনি আৰামছে ইয়াত দেখিবলৈ পাব। ঠিক আছে, ইয়াত আপুনি দেখিবলৈ পাব। ইয়াত আপুনি দেখাৰ পিছত আপুনি যিটো গাঁৱৰ পৰা বিলং কৰে এইটো গাঁও যদি আপুনি চিলেক্ট কৰে আৰু আপোনাৰ প্লট নম্বৰ যদি আপোনাৰ মনত আছে তেন্তে আপুনি এনেকৈ দেখিবলৈ পাব। ইয়াত যদি আপুনি ইয়াত ক্লিক কৰিলে চাওক আপোনাৰ ইয়াত ডিটেইলছখিনি ওলাই যাব। এইখিনি মাটি, মই যিখিনি মাটিত ক্লিক কৰিলোঁ এইখিনি মাটিৰ ডিটেইলছ ইয়াত ওলাই গৈছে। চাওক ইয়াত গোটেইখিনি ডিটেইলছ লিখা আছে। ঠিক আছে, চাওক কৈছে গোটেইখিনি ডিটেইলছ ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে কোনজন মানুহৰ এইখন মাটি হয়, আৰু আপোনাৰ মাটিখনে এনেকৈ আপুনি ডিটেইলছ উলিয়াব পাৰে। আৰু যদি ইয়াত মেপখিনি চাই যে আপোনাৰ মাটিখিনি মেপত আছেনে নাই, তেন্তে ইয়াত মেপত ক্লিক কৰি দিব। ফিউ মেপ দেখাৰ পিছত আপোনালোকে চাওক আপোনাৰ যিমানখিনি মাটি আছে ধুনীয়াকৈ ওলাই আহিব। ঠিক আছে, ইয়াত চাওক গোটেইখিনি বস্তু লগতে মেপখনো আপুনি ইয়াত দেখিবলৈ পাব যে আপোনাৰ মেপত আপোনাৰ মাটিখিনি কেনেকুৱা আছে, আপোনাৰ লেফ্ট ৰাইট কোনে আছে, এইটো গোটেইখিনি বস্তু গম পাব। তো ধুনীয়া এটা পদ্ধতি হয়নে নহয়? এইটো পদ্ধতি অলপে আপুনি আপোনাৰ মাটিখন চাই আপুনি এইখন ডাউনলোড কৰি ৰাখিব পাৰে। এতিয়া ডাউনলোড কেনেকৈ কৰিব, ইয়াত ওপৰত 3 ডট দেখিবলৈ পাইছে, 3 ডট ক্লিক কৰি ইয়াত ডাউনলোড আপুনি কৰি ল'ব পাৰিব। নিশ্চয় বুজি পাইছে। আৰু ইয়াৰ উপৰিও যদি আপোনাৰ ধৰক কিবা ধৰণৰ সমস্যা হয় ডাউনলোড কৰোঁতে বা আপুনি ভালকৈ বুজি পোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰিব। কিন্তু ভিডিঅ'টো আপোনালোকে নিশ্চয় আপোনাৰ বন্ধু বান্ধৱীৰ লগত বা আপুনি যাকে জানে তাৰ ওচৰলৈ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ঠিক আছে, আজিৰ টাইমত এনেকুৱা এটা ভিডিঅ' বা আপোনাৰ মাটিখিনি জনাটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইয়াৰ উপৰিও যদি আৰু কিবা ধৰণৰ ভূমিৰ লগত বা জমিৰ লগত ৰিলেটিভ কিবা